जमदुवार बियाबाव बीजेपी दलनि बिजाथि राहुल नार्जारीखौ मदद होनो लोब लोब सिगांबोदों रायजो राजाफ्रा। खाथिनिफ्राय खाथिसिनाव सौफैबाय बीटीसी बिसायख'थि। बीटीसी बिसायख'थिखौ नोजोर लाखिनानै जमदुवार बियाबाव बीजेपी दलआ दिनैनि दिनाव गोख्रोंसिन जासिननायखौ नुनो मोन्दों। सानफ्रोमबो बीजेपी दलनि बिजाथि राहुल नार्जारीखौ मदद होनो थाखाय लोब लोब ओंखारबोदों रायजो राजाफ्रा। दिनैबो माइनरिटी हारिनि सा 12निबो गोबांसिन रायजो राजाफ्रा जमदुवार मंडल बीजेपी दलनि मावखुलियाव राहुल नार्जारीनि नुजाथिनायाव गुबुन गुबुन दलखौ नागारनानै बीजेपी दलआव जयनिं जाफैयो। बेबायदिनो सानफ्रोमबो रायजो राजाफोरनि अनसायनाय मोननानै बे खेबाव जमदुवार बियाबाव बीजेपी दलनि देरहासार जानाया रोखासै होननानै बीजेपी दलनि बिजाथि राहुल नार्जारीया दाबि खालामो। भारतीय जनता पार्टीत আজি আমার মাইনরিটি সমাজের পৰা আকৃষ্ট হয়ে ভারতীয় জনতা পার্টিক যোগদান করেছে, তার কারণে ধন্যবাদ দিছোঁ। কারণ আমার ভারতীয় জনতা পার্টি কোনো জাতি কোনো ধর্মর কারণে নহয়, আমি সব জাতি ধর্ম একেলগে আমি ওলাই যাওয়ার কারণে সকলে আমি মিলি কাম করার কারণে জমদুয়ার মণ্ডল হিসাবে আমি কাম করে আছোঁ। তার কারণে মই জমদুয়ার মণ্ডলৰ সমগ্র জাতি জনগোষ্ঠী আর মাইনরিটি সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আজি আমার মাজত মাইনরিটি হিসাবে 12 জন আমার জয়নিং হয়েছে। তেখেতসকলে বিপিএফর কর্মী আছিলে আর রাইজর দল কর্মী হয়ে আছিলে। আজি আমার ইয়াত আহি তেখেতসকলে খুব আনন্দিত উৎফুল্লিত হয়েছে যে ভারতীয় জনতা পার্টিও আমার মাইনরিটি সমাজক ইমান এটা আদৰি লয়, তার কারণে তেখেতসকলে আমাক ধন্যবাদ দিছে। আমি জমদুয়ার মণ্ডল হিসাবে কোনো জাতি ধর্মর কোনো আমার বিভেদ নাই। আমি ভারতীয় জনতা পার্টি এটা দল হয়, এই দলর কাম করার কোনো ধর্ম কোনো জাতি কোনো ভাষা ভাষী মানুষ আমি ইয়াত বিভাজন করা নাই। আমি সকলোৱে মিলি আমি শান্তি বিচাৰিছোঁ, আমি সকলোৱে মিলি উন্নতি বিচাৰিছোঁ, আমি সকলোৱে মিলি আজি উন্নতি ৰাজনীতি কৰাৰ কাৰণে আগবাঢ়িছোঁ। জমদুয়াৰ মণ্ডলৰ আজি তাৰিখত চতুষ্পত পাব্লিক ওলাই আহি আছে, আমি কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে। প্ৰত্যেকটা জেগাতে জইনিঙৰ ব্যৱস্থা আমাক কৰিবলৈ দি আছে, কিন্তু আমি লাহে লাহে সব কৰি যাম। অনাগত নিৰ্বাচনৰ আগে আগে সম্পূৰ্ণকৈ আমি জইনিং প্ৰগ্ৰাম কৰিম আৰু আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে জমদুয়াৰ সমষ্টিত বিপুল পদত আমি জয়যুক্ত হ'ম। 3 নম্বৰত থাকে 1 নম্বৰত থাকে, তেখেতসকলে নিজে গম পাইছে আমাৰ সাংগঠনিক স্থিতি ইমানেই ভাল। আজি তাৰিখত আমাৰ সাংগঠনিক যিটো কাম তেখেতসকলে বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টি গ্ৰাছৰুট লেভেলৰ কেনেকুৱা কাম কৰি আজি দিনত 1 নম্বৰ পজিশ্যন ল'ব পাৰিছে। তেখেতসকলে নিশ্চয় ভয় খাবলৈ ধৰিছে, কাৰণ তেখেতসকলৰ মনত এটা বেয়া এটা চিন্তাধাৰা হৈ গ'ল যে ভাৰতীয় জনতা পাৰ্টি আজি তাৰিখত জমদুয়াৰ সমষ্টিত 1 নম্বৰতকৈ ওপৰত আমি আগুৱাই আছোঁ।